हेलो एभरिवान मो कमेन्टिक यूट्यूब चैनल सकलोके स्वागतम जनाइছো। আজি আমাৰ ঘৰত থকা খেতি দেখাব খুজিছো। আমাৰ ঘৰত কি খেতি কৰে। এয়া হৈছে জলকীয়া পুলি, দায়ে উঘালি আছে জলকীয়া। দাই মানে আমাৰ খুৰা হয়। এয়া জলকীয়া পুলি পচাইছে, পচাই আকৌ ধুনীয়াকে আকৌ তেনেকে উঘালি আকৌ পচাই এতিয়া ডাঙৰ হ'ল। ডাঙৰ হৈ দায়ে অলপকে উঘালি আৰু ৰুবলৈ লৈছে, দেখিছে নহয়। তাৰপৰা এইবিলাক হ'ল কবি, মানে বন্ধাকবি ৰঙা হৈছে। এইবিলাক লাই শাকৰ খেতি কৰিছে, অকণ আৰু ডাঙৰ হৈছে। এইবিলাক হ'ল আমাৰ ঘৰত থকা শাক পাচলি খেতি। আমাৰ খেতি খাবলৈ কৰে, অকণমান কৰে আৰু আমি সদায় ঘৰৰ চব্জিয়ে খাওঁ, কিনি চব্জি নাখাওঁৱে, খুব কম খোৱা হয়। ঘৰৰ চব্জি আমাৰ হৈ যায়গৈ। এয়া দায়ে জলকীয়া পুলিকেইটা উঘালি অনা জলকীয়া পুলিকেইটা ধুনীয়াকৈ এনেকৈ ৰুই আছে। কেনেকৈ ৰুইছে দেখিছে নহয়। পাল দি এনেকৈ ফুটা কৰি লৈছে। আগতীয়াকৈ ঢাপ টাইপৰ মানে মাটিটো উঠাই লৈছে, তাৰ পৰা পালখন দি দিছে। পালখন দিয়াৰ পাছতে এনেকৈ ফুটা কৰি মানে জোখত কাটি লৈছে। কাটি লৈ এনেকৈ পুলিটো ৰুৱে। আমাৰ এইবোৰ হ'ল কেপচিকাম জলকীয়া পুলি হয়। কিমান ধুনীয়াকৈ এনেকৈ মানে ৰুৱে দায়ে, বহুত যত্ন কৰে। তাৰপৰা এয়া হ'ল দেখিছে নহয়, আমাৰ এই এনেকৈ ঘৰ পাতি দিয়ে, ঘৰ পাতি ৰুৱে। কলপুলি আছে আৰু এইবিলাক দেখিছে নহয় ৰঙালাওৰ পুলি। ৰঙালাও এইবিলাক এই ৰঙা মৰিচা শাকৰ খেতি হয়। এইবিলাক ঋতুচু ৰুইছে। এইবিলাক হ'ল বিলাহী ৰুইছে। এইবিলাক মানে প্ৰতিটো খেতিয়ে অলপ কৰে। কল পুলি এইফালে ছাইডত ৰুই থৈছে, মানে ডাঙৰ হ'ল, এতিয়া লাগিছে কলবিলাক। আগতে দেখাইছিলোঁ ভিডিঅ'ত কলপুলি কেনেকৈ মানে ৰুইছিলে। এয়া হ'ল বিলাহী খেতি। আমাৰ ইয়াত তিয়ঁহ খেতি কৰিছে। তিয়ঁহৰ দেখিছে নহয় কেনেকৈ ধুনীয়াকৈ মানে দায়ে বেৰি থৈছে। আমাৰ বান্দৰ ধেৰ আছে যে, সেইকাৰণে ধুনীয়াকৈ বেৰি দিবলগীয়া হয়। এনেকৈ দি দিছে, টিং দি বেৰি দিছে বান্দৰৰ কাৰণে, নহ'লে তিয়ঁহ খাবলৈ নাপাওঁ যে, সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ দি দিছে। আগতীয়াকৈ এনেকৈ পচাই লৈ ধুনীয়াকৈ গুটিটোৰ পচাই লৈ তাৰ পৰা এনেকৈ ডাঙৰ হ'ল পুলিটো। তাৰপিছত ৰছী এনেকৈ বান্ধি দিয়া হৈছে, ধুনীয়াকৈ এনেকৈ বেৰি দিছে। এতিয়া বগাইছে দেখিছে নহয়। এয়া হ'ল দায়ে তামোল পুলি ৰুইছিলে। তামোল পুলি ৰোৱাৰ ভিডিঅ' মই কৰি থৈছিলোঁ, সেইকাৰণে অকণমান বোলো আপোনালোককো দেখাই দিছোঁ। এইবোৰ আগতীয়াকৈ পচাই থৈছিলে, পচাই থৈ তাৰপৰা আকৌ খান্দিলে। এতিয়া খান্দি এই বগা চিনটো দেখিছে যে, সেইটো দিশতে আকৌ ৰুব বোলে। সেইটো কাৰণে মানে আকৌ সেইটো চিন দি থৈ দিছে, মানে পূব দিশত যেনেকৈ থৈছে মানে তেনেকৈ আকৌ পূব দিশতে ৰোৱা হ'ব। এনেকৈ উঘালি চিপৰাঙে খান্দি আকৌ ফিচাৰীৰ পাৰত ৰুৱেগৈ গৈ পিনি। আগতে মই ভিডিঅ'টো দেখাইছিলোঁ যে তামোল পুলি এনেকৈ ৰুইছিলে বুলি। এয়া হ'ল আমাৰ ঘৰৰ মূলা দেখিছে নহয়, কিমান ধুনীয়াকৈ ডাঙৰ হৈছে। জলফাই শুকুৱাই মই এয়া আচাৰ থৈছোঁ, ভিডিঅ' বনাই থৈছিলোঁ। এয়া হ'ল আমাৰ ঘৰত থকা ফুলবিলাক দেখিছে নহয়। ফুলবিলাক আমাৰ ঘৰত মানে মই ফুল ভাল পাওঁ যে, সেইকাৰণে য'ৰ ত'ৰ পৰা আনি হ'লেও ধুনীয়াকৈ ফুলবিলাক ৰুই থৈ দিওঁ। তাৰ পৰা এতিয়া ইমান ধুনীয়াকৈ এজোপা ফুল ফুলি আছে, দেখিয়ে মৰম লাগিছে ফুলজোপা। দেখিছে আমাৰ ঘৰত থকা অকণমান কি ফুল আছে দেখাবলৈ চেষ্টা কৰিলোঁ। এইবিলাক আছে নাৰ্জী ফুল, পখিলাৰ নিচিনা কিবা, পখিলাৰ নাৰ্জী। ইমান ধুনীয়াকৈ ফুল মেলিছে, ফুলবিলাক দেখিয়ে মৰম লাগে। এইজোপা জবাব ফুল। সকলো ফুলেই আছে আৰু অলপকৈ, ইমান বেছি নাই ফুল, মানে অলপ আছে আৰু।
মই ঘৰলৈ গ'লে ফুলকেইজোপা সদায় যত্ন কৰোঁ। এইটো দেখি চিনি পাইছে চাগে কি হয়। এইজোপা হ'ল গোলাপ ফুল। গোলাপ ফুলৰ এয়া কলিয়ে মেলিছে। তো সকলো ফুলবিলাকৰ মই নাম নাজানো ভালকৈ, সেইকাৰণে আৰু কোৱা নাই ফুলবিলাকৰ নাম। খালি আমাৰ ঘৰত এইবিলাক ফুল ফুলি আছে ধুনীয়াকৈ। ফুল ফুলি থাকিলে কিবা এটা মানে ঘৰখনেই ভাল লাগে, শুৱনি হয়। সেইকাৰণে ফুল আনি মই সদায় ৰুই থাকোঁ। এজোপা হ'ল তুলসী গছ। তুলসী গছৰ দেখিছে নহয়, তুলসী গছ সকলো ঘৰতে আছে। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।